শিৱসাগৰ জিলাৰ আমকুৰি সমষ্টিৰ বৰাহীবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ বাউলীপুখুৰী হেনখোৱা গাঁৱৰ প্ৰতিবন্ধী যুৱক। আজি আমকুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা উপস্থিত হয় ৰাজীৱ গগৈৰ ঘৰত। প্ৰতিমা গগৈৰ দুখ দুৰ্গতিৰ কথা কেইদিনমান আগতে সংবাদ মাধ্যমত প্ৰচাৰ কৰা হৈছিল। তাৰ পিছতে তেওঁ উপস্থিত হয়। বিধায়ক প্ৰদীপ হাজৰিকা বিধানসভাৰ অধিৱেশন চলি থকাৰ বাবে উপস্থিত থাকিব নোৱাৰাৰ কাৰণে তেওঁৰ মাজু পুত্ৰ আৰু জনপ্ৰতিনিধিৰ সৈতে কিছু আৰ্থিক সাহায্য আগবঢ়ায়। আজি প্ৰতিমা গগৈৰ গৃহত গৈ তেওঁ দিব্যাংগ পুত্ৰক পেঞ্চন আৰু PMAYৰ অধীনত গৃহ নিৰ্মাণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। অৰুণোদয় মাকক দিয়া হৈছে ঠিকে আছে, কিন্তু বিকলাংগ ছ'চিয়েল ৱেলফেয়াৰ যোগেদি ডিপাৰ্টমেণ্টৰ যোগেদি এই ল'ৰাটো পেঞ্চন পাব পাৰে। সেইকাৰণে তহঁতি লৈ গ'লে তহঁতি এইটো ফটো তুলি পেলাই আৰু তাত কিমান পাৰ্চেণ্ট বিকলাংগ আছে তই লৈ যাবি, মই তাত বাইদেউক কৈ দিম। কাৰ্ডটো আছে না? সেইটো তোমালোকে কিয় কাৰণে ইমান দিন হৈ গ'ল? এইটো চবেই জানে, এইটো হেৰি পাই আছে ৩,০০০, ৫,০০০ তেনেকে পাই আছে। তেওঁ ব্যক্তিগতভাৱে ইয়াৰ তদাৰক কৰিম বুলিও জনায়। দুদিনমান আগত গৌৰীসাগৰৰ বিশিষ্ট ব্যৱসায়ী জিতু দত্ত ডাঙৰীয়া আৰু সদৌতাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সভাপতি টুটু দিহিঙীয়াই আৰু সম্পাদক উদিত্য পল্লৱ বৰুৱা, আমগুৰিৰ মুজিদ আলী আৰু ৰাজ গগৈ সকলোৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। আমি একচুৱেলি কথাটো হৈছে কি, চৰকাৰৰ পিনৰ পৰা বিকলাংগসকলক সকলো সুবিধা দিয়া হৈছে। এতিয়া ইয়াত মানে এওঁলোকে এই ল'ৰাজনে পেঞ্চনটো নোপোৱা মূল কাৰণটো হ'ল যে যোগাযোগটো মানে কমিউনিকেশ্যনটো হোৱা নাই। 40% ওপৰ হ'লে তেওঁলোকে পায়। আমি আজি অলপ দিনৰ আগতে এই ঘটনাবিলাক ওলাই যোৱা পেপাৰ পত্ৰ ওলোৱা আগতেই শিৱসাগৰত মানে এই বিকলাংগৰ হেৰি দিবৰ কাৰণে তালিকা বনোৱা হৈছে। তেতিয়া কিন্তু এই কথাটো ওলোৱা নাছিলে। আৰু ময়ো আছোঁ ইয়াতে, আমগুৰি সমষ্টিৰ মই বিধায়ক হয়। কিন্তু এতিয়া কথাটো হ'ল যে মোৰ নটিচত এই বস্তুটো অহা নাই, কেলে ওচৰ পাজৰ কোনো মানুহে আজিলৈকে তেনেকুৱা ধৰণে বিশেষভাৱে পোৱা নাছিলে। এতিয়াহে কথাটো যেনি তেনি বাতৰিত যেতিয়া ওলাই গ'ল বা আমাৰ আহিলে, মোৰ ল'ৰাটো মই তেতিয়া নাছিলোঁ, গুৱাহাটীত আছিলোঁ বিধানসভাত, তেতিয়া মোৰ মাজু ল'ৰাটো আহিছিলোঁ। ইয়াত আহি পেলাই তেওঁ ৫,০০০ টকা মই ক'লোঁ যে তই গৈ পেলাই তাত মই ভাবোঁ যে চৰকাৰৰ পিনৰ পৰা যিটো পেঞ্চন দিয়া হয় বিকলাংগক, সেইটো দিয়াৰ ব্যৱস্থা আমি কৰিব পাৰিম, কোনো অসুবিধা নহয়। সেইকাৰণে ঠিক হৈ যাব। মই ভাবোঁ কোনো ব্যৱস্থা বিশেষ ভাল নহয়, পেঞ্চনটো পাই যাব। ঘৰটোতো তেওঁলোকে এনেও পাব ঘৰ, কাৰণ ঘৰটো আমাৰ BPLৰ, এইটোতো BPL পৰিয়াল হয়। সেইকাৰণে ঘৰটো সেই লিষ্টত আছেনে নাই পঞ্চায়তখনৰ লিষ্টত, এতিয়া পঞ্চায়তে এইবিলাক আচলতে ৱাৰ্ড মেম্বাৰজনে চাব লাগে। গাঁও সভা পাতে, গাঁও সভাতে বেনিফিচিয়াৰীবিলাক চিলেক্ট কৰে। এতিয়া সেইটোকে মানে আহি পেলাই পিছত এইটো ছাৰ্ভে কৰি মেলি তাতে ঘৰ দিয়া হয়। এতিয়া তেওঁলোকক সেই কথাটো চাব লাগিব, নহ'লেও মিনিষ্টাৰৰ লগতো কথা পতাই মই এটা ঘৰ তাত তেওঁলোকক ইমিডিয়েট যাতে দিব পৰা হয়, সেইটো এটা ব্যৱস্থা কৰি যত্ন কৰোঁ। জিতু দত্ত আৰ্থিকভাৱে সহায় কৰে আৰু প্ৰতিভা গগৈৰ মাতৃক চকুৰ চিকিৎসা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সন্তানটিৰ বাবে বিশেষ হুইলচেয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। আৰু ৰাজ গগৈ এখন বিচনা প্ৰদান কৰে পৰিয়ালটোক। আৰু দুলাল কলিতা, উদিত্য বৰা, টুটু দিহিঙীয়া আৰু কেইজনমান যুৱকৰ সৈতে কাপোৰ কিনি আৰু আৰ্থিক সহায় কৰে। নামতিৰ পৰা ৰিণ্টু হেলৱাৰ ৰিপৰ্ট, নিউজ 24।